ক'ব পৰা নাই মানে ইমানেই টেষ্টি হৈছে মজা অকণমান চাটনিত লগাই খাওঁ ইমান ক্ৰাঞ্চি হৈছে হেল্ল' ভিউৱাৰ্ছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ নিউ ব্লগ মই এটা সপ্তাহত দুটাকৈ ব্লগ দিওঁ তাৰে এই সপ্তাহৰ প্ৰথমটো ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মোৰ মাতটো অকণমান বহি আছে কাৰণ মোৰ অকণমান থ্ৰ'ট ইনফেকশ্যন হৈছে ৰাতিপুৱা ৰাতিপুৱা খোজকাঢ়িবলৈ গৈ তেন্তে ভিডিঅ'টো চাই যাব পইচা কি হ'ল কাজল তুমি কেলৈ চিঞৰিছা নো এইটো চোৱা চিকু হৈছে কেনেকৈ চিকু কাজল কাজল কি হ'ল নুনুকি মামা পিটিব তোমাক বিচনাত উঠা মামা বেয়া পায় দেই বিচনাত উঠিলে মই দিম বলা খানা দিম বলা 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 অলু 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 গুটি অলু অলু খকুৱা গুগুন বেবী উঠা 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 গুগুন বেবী উঠা উঠা ৰাতিপুৱাই মই ব্ৰেকফাষ্ট বনাবলৈ লৈছোঁ এয়া 1 পট মিল অতি সহজে বনাইছোঁ আৰু আজি দিনটো মই খানাকে দেখুৱাই থাকিম আজি গোটেই ব্লগটো খানাৰে মানে ব্লগ হয় স্পেচিয়েলি ৰেচিপিৰ ভিডিঅ' আহিব ইয়াতে ব্লগটোতে আপোনালোকে চাই থাকক আৰু আজি আমাৰ ঘৰলৈ আলহী আহিছিলে আলহী অহাৰ কথা আছিলে আবেলি সময়ত 5 মান বজাত কিন্তু তেওঁলোকৰ কিবা কাম ওলালে হঠাতে ফোন কৰিলে 10 মান বজাত যে আমি 11 বজাতে যাম তেতিয়াতো আমাৰ একদম ঝটকা লাগি গ'ল আমাৰ একো প্ৰিপাৰেশ্যন নাই আমি ক'লোঁ যে আপোনালোক 12 বজালৈকে আহক আমি সকলো ৰেডি কৰি থ'ম এতিয়া আমি 10 বজাৰ পৰা 12 বজাৰ ভিতৰত সকলোবোৰ বনাই ৰেডি কৰি ল'লোঁ আৰু তেওঁলোকে খাই অৱশ্যে বেয়া পোৱা নাই দেই মোৰ মনটো সেইকাৰণে ভাল লাগিছে আৰু ৰেচিপিসমূহ মই সকলো দিছোঁ কিন্তু আপোনালোকক আৰু ভালকৈ যদি লাগে আৰু স্পষ্টকৈ লাগে তেনেহ'লে আপোনালোকে প্লিজ কমেণ্ট কৰি ক'ব মই আকৌ এবাৰ শ্বুট কৰি দিম আপোনালোকক যিটো ৰেচিপি লাগে ৰাতিপুৱা গা পা ধুই এয়া পূজা কৰিবলৈ লৈছোঁ আৰু মোৰ পূজাৰ ভগৱানৰ ফটো থোৱা জেগাটো দেখিছেনে মই আচলতে নিজে বনাই লৈছোঁ এনেকুৱা নহয় যে মই খুব অভাৱী সেইকাৰণে মই নিজে এইবোৰ বনাই মেলি এনেকৈ সজাইছোঁ কিনিবলৈ মোৰ ওচৰত মোৰ ঘৰুৱা সামৰ্থ্য নাই দেউতাই কিনি দিব নোৱাৰে তেনেকুৱা নহয় আচলতে মই নিজে সজাই নিজে বনাই খুব বেছি ভাল পাওঁ আৰু মই এটা সহজ সৰল জীৱন খুব বেছি ভাল পাওঁ মই অভাৱী নহয় মোৰ দেউতাই মোক সকলো দিয়ে আৰু আমাৰ ঘৰত অভাৱ নাই কিন্তু হ'লেও মই মানে এটা সাধাৰণ জীৱন যাপন কৰি ভাল পাওঁ সকলো ধৰণৰ মানুহৰ লগত মিলি সকলো ধৰণৰ পৰিৱেশৰ লগত মিলি মই ভাল পাওঁ আমাৰ ঘৰত গাড়ী আছে সকলো বাহন আছে তথাপিও মই ৰিক্সা বাছ এনেকুৱা ধৰণৰবোৰতো জাৰ্ণি কৰোঁ কাৰণ মানুহে সকলো ধৰণৰ পৰিৱেশৰ লগত খাপ খাব পাৰিব লাগে মই ভাবোঁ দেই আৰু খাপ খাব নোৱাৰিলে কেতিয়াবা হয়তো বহুত বিপদত পৰিবলগীয়া হয় আৰু আমি যেতিয়া তেনেকুৱা পাব্লিক ট্ৰান্সপৰ্টত ট্ৰেভেল কৰিম তেতিয়াহে আমি গম পাম কি মানুহৰ লাইফত কি চলি আছে মানে কেনেকুৱা ধৰণৰ মানুহৰ লাইফত কেনেকুৱা ঘটনা হ'ব পাৰে আমি যেতিয়া নিজৰ গাড়ী এখনত উঠি ৰিজাৰ্ভ হৈ গৈ থাকিম তেতিয়া আমি সমাজত কি চলি আছে কাৰ কেনেকুৱা সমস্যা আহিব পাৰে একো নাজানিম একো গমেই নাপাম আৰু যেতিয়া আমি এনেকৈ বহুত মানুহৰ মাজত কেতিয়াবা ওলাই যাম কেতিয়াবা থাকিম তেতিয়া আমি গম পাম আচলতে এই পৃথিৱীখনত কি চলি আছে আমাৰ সমস্যাবোৰে ডাঙৰ সমস্যা নহয় আমাতকৈ হয়তো বহুত ডাঙৰ সমস্যাৰ লগত মানুহ যুঁজি আছে তথাপিও তেওঁলোক জীয়াই আছে তথাপিও তেওঁলোকে আগবাঢ়ি গৈ আছে আচলতে কথাবোৰ তেনেকুৱা ধৰণৰ আৰু কথা কৈ থাকোঁতে এয়া আমাৰ ৰেচিপি ষ্টাৰ্ট হ'লেই নহয় এয়া পনীৰ মছালা বনাইছিলে মায়ে আৰু মই আচলতে যিমানবোৰ কুকিং কৰা আপোনালোকে দেখে সকলো মাৰ পৰাই শিকা এতিয়া অৱশ্যে কিছুমান এনেকুৱাও হৈছে যে মই নিজে ইউটিউবৰ পৰা বা ক'ৰবাৰ পৰা শিকা আৰু প্ৰথম আৰম্ভণি মোৰ হাতত ধৰি আৰম্ভণি কৰোৱাইছিলে মোৰ মায়ে মই যেতিয়া 2য় শ্ৰেণীত পঢ়িছিলোঁ তেতিয়াৰ পৰাই মই ভাত বনাবলৈ আৰম্ভ কৰিছিলোঁ কাৰণ আমাৰ ঘৰত সেইটো সময়ত আইতা আছিলে আৰু মোৰ দেউতা আইতাই চোৱা নিকা খুব মানিছিলে মাৰ যেতিয়া মাহেকীয়া হয় তেতিয়া মানে মায়ে একো কৰিব নোৱাৰে সেই আইতাই কি কৰে ৰাতিপুৱা শুই উঠি পেলাই আমাৰ যেতিয়া ড'ৰমেটবোৰ থাকে পৰ্দাবোৰ থাকে নিজৰ লাখুটিডালে সেইবিলাক আঁতৰাই দিয়ে সেইবোৰ দাঙি দিয়ে তেওঁৰ গাত শক্তিয়ে নাই তথাপিও কৰে মানে সেইবোৰ আঁতৰাই দিয়ে আৰু সেইবিলাক আগৰ মানসিকতা আছিলে বৰ্তমান সেইবিলাক নাই আৰু মই ভাবোঁ এই চোৱানিকাবোৰ ইমান এইবোৰ দেখুৱাই পালন কৰাৰ কোনো কথা নাই কাৰণ চাফ চিকুণতা এটা মেইন আৰু বৰ্তমান সময়ত মই ইমান এইবিলাক কৰি নাথাকোঁ আৰু মোক কোনোবাই জোৰ জবৰদস্তি কৰোৱাবলৈ চেষ্টা কৰিলেও মই বেয়া পাওঁ কাৰণ অসুবিধা হৈছোঁ মই নিজে চাফাকৈ আছোঁ মই পূজা কৰা নাই বাছ সিমানেই বাকী মই নাভাবোঁ যে মই মোৰ হাতেৰে কাৰোবাক খাবলৈ দিলে তেওঁৰ গাত কিবা বেমাৰ লাগি যাব বা তেওঁৰ গাত চোৱা লাগি যাব এইবোৰ সম্পূৰ্ণ ভুল আৰু কয় যে ডাঙৰ মানুহক ভকতক খাব দিব নালাগে আৰু সেই ডাঙৰ মানুহজন সেই ভকতজন তেওঁলোকতো এগৰাকী মাতৃৰ পৰাই জন্ম হৈছে আৰু সেই মাতৃগৰাকী যদি অসুবিধা নহ'লহেঁতেন তেওঁৰ যদি সেই চাৰ্কলটো নাথাকিলেহেঁতেন তেনেহ'লে জানো
তেওঁৰ জন্ম হ'লহেঁতেন। আৰু মই তেনেকৈ ভাবোঁ। আৰু কোনোবাই যদি মোক ভুল বুলি ভাবিছে তেনেহ'লে ক্ষমা কৰিব, কিন্তু মই যিটো নিজৰ মানসিকতা মই তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকক ক'লোঁ। আৰু এয়া মোৰ পোলাও হৈ গ'ল। আৰু পোলাও ৰেচিপিটো আপোনালোকক সুন্দৰকৈ দেখুৱাই দিছোঁ। পানীৰ পৰিমাণটো আপোনালোকে চাই মেলি ল'ব। এনেকৈ মই যেনেকৈ দেখাইছোঁ, জাষ্ট চাউলকেইটা ডুব গ'লেই হ'ল। আৰু এটা চিটি অহাৰ পাছত বন্ধ কৰি দিব, কাৰণ আমি চাউলখিনি আধা ঘণ্টাৰ বাবে তিয়াই ৰাখিছিলোঁ। আৰু ঘৰুৱা যদি জহা চাউল হয়, মই এয়া বাচমতি চাউল ইউজ কৰিছোঁ। ঘৰুৱা জহা চাউল হ'লে আপোনালোকে একেধৰণেই বনাব পাৰিব, আৰু গোন্ধটো বেছি ভাল আহে আচলতে ঘৰুৱা জহা চাউল ব্যৱহাৰ কৰিলে। চিকেনখিনি ৰাতিয়ে মেৰিনেট কৰি থৈছিলোঁ। আৰু চিকেনৰ ৰেচিপিটো যদি আপোনালোকক আৰু বেছি ভালকৈ লাগে, একদম প্ৰথমৰ পৰা, মই এটা ব্লগত সম্পূৰ্ণ সকলোখিনি দেখুৱাব নোৱাৰোঁ। যদি আৰু ভালকৈ লাগে তেনেহ'লে আপোনালোকে ক'ব কমেণ্টত, তেতিয়া মই দেখুৱাই দিম। আৰু এই চিকেনৰ ৰেচিপিটো অতি সহজ আৰু খাবলৈ সঁচাকৈ ভাল হয়। আৰু যি আলহী আহিছিলে, মোৰ বা আৰু ভিনদেউ আহিছিলে, তেওঁলোকে খাই ভাল পালোঁ বুলি কৈছে দেই, সেইকাৰণে মোৰ খুব ভাল লাগিছে। বাৰ বিয়া হোৱা 2-3 বছৰমান হ'ল। যেতিয়া লকডাউন হৈছিলে ছেকেণ্ড বাৰৰ বাবে, দ্বিতীয়বাৰৰ বাবে, তেতিয়া তাইৰ বিয়া হৈছিলে আমাৰ ঘৰৰ ওচৰৰে। আচলতে এনেকুৱা হয় ন, কিছুমান মানুহৰ লগত তেজৰ সম্পৰ্ক নাথাকে, কিন্তু মনৰ সম্পৰ্ক এটা থাকে যে, তেওঁলোকে আমাৰ লগত তেনেকুৱা মানে সম্পৰ্ক। আৰু বা বিয়াৰ পাছত কেইবাবাৰো আহিম বুলি ক'লে, 2বাৰমান, কিন্তু কেতিয়াবা আমাৰ নিমিলে, কেতিয়াবা বাৰ নিমিলে। তাৰপাছত এতিয়া বাৰ ছোৱালী এজনীও হ'ল। একেবাৰে ছোৱালী লৈ আহিছে আৰু বা ভিনদেউ। সঁচাকৈ খুব ভাল লাগিলে তেওঁলোক অহাৰ বাবে। ইমান দিনে টাইম দিব পৰা নাছিলোঁ। কেতিয়াবা আমাৰ সমস্যা হয়, কেতিয়াবা তেওঁলোকৰ হয়, কিন্তু ফাইনেলি আহিলে। আৰু এনেকৈ কোনোবা যেতিয়া আহি যায়, অহাৰ লগে লগে ৰাস্তাটো মুকলি হৈ যায়। মানে এনেকুৱা কথা থাকে ন, প্ৰথমবাৰ আহিছে, সেই প্ৰথমবাৰ অহাৰ পাছত আৰু তাৰপিছত আহি থাকিব পাৰে। আৰু এতিয়া ভালো লাগিছে। আকৌ মানে তেওঁলোক আকৌ আহিবলৈ কৈছোঁ, তেতিয়া আৰু বনাই খুৱাম। তেওঁলোকো আমাক ইনভাইট কৰিছে। মই অৱশ্যে ভিনদেউৰ ঘৰলৈ গৈছোঁ, বাক এবাৰ আনিবলৈ গৈছিলোঁ। আৰু এয়া চিকেনৰ ৰেচিপি অলম'ষ্ট ৰেডি হৈ গ'ল। বহুত সহজভাৱে বনাব পাৰি। আৰু ধনিয়াৰ ছিজন যিহেতু, ধনিয়া মানে আপোনালোকে দেখিবই, মই যিয়ে বনাওঁ ধনিয়া দিমেই। মোৰ মানে ফেভৰেট শাকৰ ভিতৰত এটা হৈছে ধনিয়া। আৰু এয়া কৰাইচুটি কচুৰি, এইটো মানে বেংগলীসকলৰ এটা ৰেচিপি হয় দেই। তেওঁলোকে কয় কৰাইচুটি কচুৰি। মোৰ স্পেলিংটো মানে ঠিকে আছে, কিন্তু উচ্চাৰণটো মোৰ ভুল হ'ব পাৰে দেই, সেইটো কাৰণে ক্ষমা কৰিব। আৰু এয়া একদম লুচিৰ যিটো মানে হেৰি, আৰু লুচি আৰু এইটো পুৰি মানে, কিন্তু তাৰ ভিতৰত এটা ষ্টাফিং থাকে, এটা পুৰ থাকে, সেইটো হৈছে মটৰৰ পুৰ। আৰু সেইখিনি কেনেকৈ কি হয় মই লিখি দিছোঁ, আপোনালোকে গম পাইছে। আৰু এয়া ফিছ ফিংগাৰ বুলি কোৱা হয় এইটো ৰেচিপি। আৰু এইটো আচলতে ফিছ ফিংগাৰ মানে ফিছ পকৰাৰ দৰে। আৰু এয়া চালাডো মই ৰেডি কৰি ল'লোঁ। আচলতে ঘৰলৈ কোনোবা আলহী আহিলে মই কামখিনি ভগাই লওঁ যে, মই এইটো বনাম, তুমি এইটো বনাবা, আমি এনেকৈ ভাগ কৰি লওঁ। আৰু তেতিয়া মানে অকণো টানি নহয়, আৰু দুইজনীয়ে ধুনীয়াকৈ আঁত মাৰিব পাৰোঁ। আৰু এতিয়া মই যিহেতু ডাঙৰ হ'লোঁ, সেইকাৰণে কামৰ মানে দায়িত্ব লৈ লওঁ আৰু নিজে কৰোঁ। আৰু নন ভেজবোৰ প্ৰায় মই নিজে বনাওঁ। আৰু শেষত এনেকুৱা লাগিলে যেন দাইল অকণ হোৱা হ'লে ভাল আছিলে নেকি, বস্তুবোৰ কমিছে নেকি, শুকান হৈছে নেকি, এনেকুৱা লাগিলে। সেইকাৰণে দাইল অকণ বনাই দিলোঁ। পিছত দাইলটো চেল নহ'ল, ৰাতি খাই চাইছোঁ, ভাল লাগিলে দেই। এতিয়া মই প্লেটখনত সজাই আনিছোঁ, অকণমান খাই চাওঁ কেনেকুৱানো হৈছে। আৰু আপোনালোকক ৰিভিউটো দিম, খাই পেলাই কেনেকুৱা লাগিলে। আৰু আপোনালোকে বনাই চাব দেই। ৰেচিপিবিলাক প্ৰায় আপোনালোকক কৈয়ে দিছোঁ। বৰ সহজ আৰু বৰ কম সময়তে ঝটপট বনাব পাৰি। ভিতৰখন চাওকচোন কি ধুনীয়া হৈছে পুৰ। এই পুৰবোৰ দেখিছে কি ধুনীয়া হৈছে, একদম ইভেনলি স্প্ৰেড হৈছে। আৰু এতিয়া মই অকণমান পনীৰৰ চব্জিৰ লগত লগাই খাই চাওঁ। এয়া আপোনালোককো দিছোঁ, খাওক। বঢ়িয়া। এতিয়া এইটো ফিছ ফিংগাৰটো খাওঁ, ভালকৈ দেখুৱাওঁ। এয়া চাওক, ভিতৰত সম্পূৰ্ণভাৱে সিজিছে আৰু বাহিৰত একদম ক্ৰিস্পি হৈ আছে। অকণমান চাটনিত লগাই খাওঁ। ইমান ক্ৰাঞ্চি হৈছে, বহুত বেছি টেষ্টি হৈছে। ইয়াৰ ৰেচিপি লাগিলে ক'ব, মই আপোনালোকক আকৌ এটা ভিডিঅ' শ্বুট কৰি দিম। বহুত টেষ্টি হৈছে, বহুত মজা। এতিয়া মই চিকেনটো টেষ্ট কৰিবলৈ ওলাইছোঁ। বহুত কোমল হৈছে, ধুনীয়াকৈ সিজিছে। এয়া আপোনালোকক দিছোঁ, আপোনালোকে খাওক। এনেকৈ খাওক, আৰু আমাৰ ঘৰলৈ আহিলে খুৱাম কেতিয়াবা। এতিয়া মই টেষ্ট কৰোঁ। মজা, সঁচাকৈ খুব ধুনীয়া হৈছে। অতি কম সময়ত সহজতে বনাব পৰা এইটো এটা চিকেনৰ ৰেচিপি। এতিয়া মই পোলাও অকণমান টেষ্ট কৰিম। অকণমান পনীৰৰ চব্জি লৈ লৈছোঁ। চাউলবোৰ চাওকচোন, এটা হৈছে, একেবাৰে ঝৰঝৰীয়া।
ৰেচিপিটো আপোনালোকে দেখিলেই কেতিয়াবা বনাই চাব আৰু এইটো পোলাওৰ এইটো মানে স্পেচিয়েল ৰেচিপি হয় আগতে আপোনালোকক দেখাইছোঁ এইবোৰ ঝটপট পোলাও পটাপট বনাব পৰা সহজ ৰেচিপি দেখাইছিলোঁ আৰু এইটো কিন্তু পোলাওৰ স্পেচিয়েল ৰেচিপি হয় এতিয়া চাওক কেনেকৈ এটা এটা হৈ আছে চাউলবোৰ মজা অকণমান চিকেনৰ লগত খাই চাওঁ বঢ়িয়া বহুত ভাল লাগিছে দেই আমাৰ হেড কুক এয়া মোৰ টিচাৰ আৰু মায়ে বহুত ধুনীয়া খানা বনায় আৰু যিসকলে খায় তেওঁলোকেতো জানেই আৰু আপোনালোকে দেখিছে যে মই খানা বনাই থাকোঁ চব মায়ে শিকাইছে বহুত য়ামি হৈছে কিবা এটা কৈ দিয়া কেতিয়াবা বনাই খুৱাম আৰু আমি আজি বহুত কম সময়তে বনালোঁ 2 ঘণ্টাৰ ভিতৰত ৰেডি কৰিছোঁ আৰু এটা বাইট লৈছোঁ ইয়াত অকণমান পিঁয়াজ আৰু এডোখৰ তিয়ঁহ লৈ লৈছোঁ কথা ক'ব পৰা নাই মানে ইমানেই টেষ্টি হৈছে মজা আৰু মই খাই আছোঁ এফালৰ পৰা ই চাই আছে বাকী সৰু দুটা এটা ৰুমত বন্ধ কৰি থোৱা হৈছে আলহী আহিলে বেছি উৎপাত কৰে ভিডিঅ'টো আৰম্ভণিতে দেখিছিলে কিমান উৎপাত খাবলৈ নিদিলে ই হুলস্থুল নকৰে ই বাগৰি দিয়ে চুপচাপ হৈ থাকে ঠেৰ পাতি আৰু বাকী দুটাই ইমানেই হুলস্থুল কৰে হ'ব খোৱা এইটো খোৱা তাৰ চকু মানে মোৰ কাঁহীখনত মই কি খাইছোঁ খালি ইয়াৰ এটা কথা ভাল ই হুলস্থুল নকৰে বাকী দুটাই বহুত চিঞৰে মানে অশান্তি পাই যাব আলহীয়ে ইয়াৰ মই খাওঁ তেনেহ'লে বাই বাই আলহী আহিব বুলি গম পায় আমাৰ ল'ৰাটো কাপোৰ চাপোৰ পিন্ধি একদম ধুনীয়াকৈ শুই আছে মই অহা দেখি পটককৈ চালে এতিয়া সাৰ পাই গ'ল আৰু বাকী অকণমানি দুটাক ৰুম এটাত বন্ধ কৰি থৈছোঁ নহ'লে সিহঁতে বহুত বদমাছ কৰে আৰু আলহী আহিলে বেছি মানে চিঞৰ বাখৰ ইটো মনে মনে থাকে বাকী দুটা ইমানেই চিঞৰে নহয় আৰু আলহী আহিছিলে যে সেই বাৰ এজনী ছোৱালী ইমান মৰম লগা তাইৰ এতিয়া এই নৱেম্বৰৰ 20 তাৰিখে 5 মাহ পূৰ হ'ব আৰু খানাবোৰ আপোনালোকক শেষত এবাৰ দেখুৱাই দিছোঁ একদম আলহী যেতিয়া সজাই পেলাই দিছিলোঁ আৰু তেওঁলোকে খাই ভাল পালে মোৰ সেইকাৰণে খুব ভাল লাগিছে মামুন বাই আমাৰ বাবে বহুত মৰম লগা উপহাৰ লৈ আহিছিলে থেংক ইউ মামুন বা আৰু অলকেশ ভিন্দু আচলতে মৰমত দিয়া যিকোনো বস্তুৱে খুব ভাল লাগে আৰু সৰু ল'ৰা ছোৱালীৰ প্ৰতি মোৰ এটা বেলেগেই মোহ বেলেগেই মৰম সেইকাৰণে হয়তো তাইও বহুত দেৰি মোৰ কোচত থাকিলে আৰু মই তাইক বহুত দেৰি ল'লোঁ আপোনালোকে চাগে মোৰ শ্বৰ্টছত দেখিছে যে মই ঘৰৰ কাষৰ অকণমানি এটা আছে তাকো লৈ থাকোঁ তাক লৈ লৈও আপোনালোকক ভিডিঅ' দিওঁ আচলতে মোৰ সৰু ল'ৰা ছোৱালী মোৰ সঁচাকৈ খুব ভাল লাগে আৰু মোৰ আজিৰ ভিডিঅ'টি ইমানখিনিলৈকে ধৈৰ্য ধৰি চাই থকাৰ বাবে মই আপোনালোকক সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু প্ৰথমবাৰ যদি মোৰ আজি ভিডিঅ' চাইছে তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়াহে আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাব আৰু যদি ভাল লাগিলে তেনেহ'লে নিজৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব চেনেলটো আৰু কমেণ্ট কৰিব মন গ'লেও কমেণ্ট এটা কৰি দিব আৰু এই চিকুৱেও ভাত খাইছে দেই আলহী যোৱাৰ পাছত আপোনালোক ভালে থাকক টেক কেয়াৰ লাভ ইউ অল আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ বাই বাই